হাই হেল্ল' গাইজ মোৰ অসমবাসী ৰাইজ আপোনালোকৰ সকলোকে বহাগ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে জোনাকী শইকীয়া চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব আৰু লগতে মৰম আৰু আশীৰ্বাদ দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বেটী আৰু মই ওলাই ল'লোঁ। বেটী আজি 4 মাহৰ বেজী আছে, সেইকাৰণে আমি এতিয়া মই যাম। এতিয়া ছোৱালীজনী আজি বেজী দিব। বেটী তোমাৰ ভয় লাগিছে? ভয় লাগিছে মানে আমাৰ বেটীক এৰিব নোৱাৰে, সেইকাৰণে দৌৰকে লৈ আহিছে। বেটীক বহুত বহুত ভাল পায় আমাৰ দেউতাই। বেটীকণ মোৰে বেছি ভয় লাগিছে আৰু আপোনালোকে চাই থাকিব। এনেও আমি কোলাই আৰু ছাতি নললো হয়। The next day. আজি উৰুকা, সেইকাৰণে ঘৰটোকে মুচি লৈছো, পাকঘৰটো। আপোনালোকে নিশ্চয় চিনি পাইছে চাগে এইবিলাক। কালিৰ কাৰণে আনিছে গৰু বিহু, এইপিনে তেজমৰি আৰু এইপিনে ঔটেঙা আৰু তৰাপাত, তাৰপিছত এইপিনে টিকনি বোৱা আৰু বেতগাজ। এয়া মাখিয়তী পাত, কণী আনিলো গৰু বিহু জিকাবৰ কাৰণে। কোনে কোনে জিকে আপোনালোকে চাই থাকিব। বিহুৰ বতৰত চাওকচোন ইমান ধুনীয়াকৈ ফুলজাপ ফুলি আছে। ফুলখিনি দেখিলে মনটোৱে ভাল লাগি যায়। এইপিনে চাওক। The next day. আজি গৰু বিহু। ৰাতিপুৱা শুই উঠি মায়ে গাইখিনিক মাহ হালধিৰে গা ধুৱালে। আৰু ৰাতিপুৱাতে ভাইটি এজন আহিলে চাট লৈ। আৰু এইপিনে ৰাতি আমাৰ গাহৰি কাটিলে ঘৰতে বিহু বুলি। এয়া মুনুক গা ধুৱাই দিলোঁ পুৱাই। মানে এতিয়া সকলোৱে কণী যুঁজাব যে, সেইকাৰণে পোৱালীজনীকো উলিয়াই দিলোঁ। এয়া আমাৰ মুনু। এয়া আমাৰ বেটীয়ে কণী যুঁজাব এতিয়া। কোনে জিকে? হাৰিলে জিকিলে মুনু ভাগ্য ভাল। এবাৰ মই বেটীৰ লগত যুঁজাব লৈছো, কোনে জিকে। মই জিকিলো ইমান জোৰ মাৰিছো। समझ रहे हो आप? समझ रहे हो? तो करना। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।